গুড ইভিনিং গাইজ, কি খবৰ? সকলো ভালেই নে? মোৰো ভালেই। বহুত দিনৰ মূৰত এটা ব্লগ লৈ আহিছোঁ আৰু সকলোলৈকে দুৰ্গা পূজাৰ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া হৈছে আমাৰ দুলিয়াজান কালীবাৰীৰ কালী মন্দিৰ দুৰ্গা পূজা। ইয়াতে প্ৰথম দৰ্শন কৰিবলৈ আহিলোঁ। আজি মানে এইফালৰ ছাইডটো চাম বুলি ভাবিছোঁ, আমাৰ এইটো ছাইডে। প্ৰতি বছৰে মানে আমি এইফালে কালীবাৰী, তাৰপৰা এইফালে আকৌ ছেটেলমেণ্টৰ পূজা, তাৰপিছত আকৌ নেপালী পূজা চোৱা হয়। এই তিনিখন লগতে চাওঁ। এইফালে আমি আহি মন্দিৰ সোমালোহি আৰু এতিয়া বেটিয়ে ভিডিঅ' কৰিছে দেই। এইটো মন্দিৰ আগতেও মই ভিডিঅ' দিছোঁ চাগে। আৰু এইফালে মা দৰ্শন কৰি প্ৰসাদ চকাত লৈ আমি আজৰি হ'লোঁ আৰু বেটিয়ে ভিডিঅ' এটা কৰি থ'লে। আৰু এইফালে হৈছে কালী মন্দিৰ, মেইন মন্দিৰ ভাগ। কিবা এটা ভাল লাগিলে আৰু বেটিয়ে ভিডিঅ' কৰি থ'লে। আৰু আপোনালোকে ক'ত ক'ত পূজা চাইছে জনাবচোন। নেক্সটবাৰ হৰাই দিছিলোঁ, এবাৰ মই বেটীৰ লগত নোৱাৰিলোঁ, সেইটো কাৰণে নিদিলোঁ। আৰু এইফালে এতিয়া বাহিৰত আমি সকলোৱে চেলফি মাৰিছোঁ দেই। তাৰপিছত এতিয়া আহি এইফালে এখন ছেটেলমেণ্টৰ পূজা। মই পিছে এখন পূজা চাবলৈ আজিয়ে ফাৰ্ষ্ট আহিছোঁ দেই। মানে দুখন পূজা চায়ে গুচি যোৱা হয়। আজি আহিছোঁ মানে এখন চাবলৈ। মই ইমান বছৰ দুলীয়াজানত আছোঁ যদিও মানে। তাৰপৰা এইফালে এতিয়া সোমাই আহিছোঁ আৰু এনেই খুব ভাল পাইছে, গান বাজি আছে ন, তাই ভাবিছে। আৰু এইবাৰ মানে এনেই প্ৰথম পূজা, ছেকেণ্ড পূজা মানে এইবাৰ প্ৰথমবাৰ নেপালে, যিহেতু বাইক শান্তি হৈছিল, পূজা চাব আহিব নেপালোঁ। এইবাৰ আহিছে, তাই ভাবিছে ইমান মানুহ লগ পাইছে, তাই মানে ওচৰত মানে থাকিবই নিবিচাৰে, নামিব বিচাৰে। আৰু এইফালে পায়স দিছে, ইয়াতে বহি মেলি আমি সকলোৱে খাই ল'লোঁ। এনেই নাখায়, একো নাখায়। তাৰপৰা আহি এইফালে পালোঁহি নেপালী পূজা, ষ্টেট বেংকৰ ওচৰত ফাঁচী বজাৰ। ইয়াত পিছে দৰ্শন কৰিবলৈ নগ'লোঁ দেই। কি কয়, ইমানেই মানুহ ভিৰ, মানে নোসোমালোগৈ মই, বেটীৰ লগত দিগদাৰ হয় কাৰণে। এই বাহিৰতে মানে এনেকৈ পৰিৱেশটো দেখুৱাই দিলোঁ আৰু বেটীক ফটো মাৰোঁতে ভিডিঅ' এটা কৰি থ'লোঁ। আৰু এইবাৰ মানে বৰষুণ বতৰৰ কাৰণে নে কি নে, বৰ বিশেষ মানুহ নাই হোৱা। আনকালে মানে এইখন পূজাত ভৰি দিবলৈ জেগা নোহোৱা হয় মানে। তাৰপৰা এইফালে এতিয়া আমি ষ্টেট বেংকৰ এইফালে মেইন ৰোডৰ ফালে ওলাই যাওঁ। আৰু তাৰপিছত আহি পালোঁহি পুৰণা বাছ ষ্টেণ্ড। ইয়াতে কিবা এটা খাই লওঁ বুলি বেটীহঁতে খালে চাওমিন, আৰু আমি ফুচকা খাই লওঁ। এইফালে এনি বেটি আমাৰ একদম টোপনি ধৰি গৈছেগৈ। খাই বৈ মেলি আজৰি হৈ বৌহঁতি গৈছে অইল মাৰ্কেট, আৰু আমি ইয়াতে এনেকৈ বহি আছোঁ। এনিক মানে নমাই দিব লাগে, আৰু এইফালে গাড়ী অহা যোৱা কৰি আছে কাৰণে মানে ধৰি থাকিব দিছোঁ। আৰু চেনেলটো মোৰ যোনে নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে চেনেলটো অশেষ ধন্যবাদ। আৰু ছেকেণ্ড এটা মিনি ব্লগ লৈ আনিম। ইফালে 16 নম্বৰ ফালে যাম পূজা চাবলৈ। আজি এইটো হৈছে ফাৰ্ষ্ট পূজাৰ ভিডিঅ'। এফালে আমি এতিয়া বহি মেলি আৰু ঘৰলৈ যাওঁ। আৰু যিহেতু খোজকাঢ়ি দিছোঁ, মানে ওচৰতে হ'লেও খোজকাঢ়িলে আজিকালি খোজ কঢ়া নহয়, যিহেতু ভাগৰ লাগে। বাই বাই, অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে।